Let's go back to that little place where we used to go in the summer days. We dip our feet at the Hi everyone. পোন প্ৰথমে মই ৰিমিয়ে মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ব্লগ লৈ আহিছোঁ আৰু আজি ব্লগটো নিশ্চয় গম পাইছে ব্ৰহ্মপুত্ৰৰ ওচৰত আৰু আমি আজি ফেন্সি হৈ আহিলোঁ। ফেন্সি যিহেতুকে মোৰ মাহঁতৰ ঘৰৰ ওচৰতে, কিন্তু আজি লকডাউন চ' ফেন্সি বন্ধ, কিন্তু এনেই ওলাই আহিলোঁ। ভিৰ ভাৰো কম, লকডাউনত মানুহ নাথাকে আৰু এনেই ৰাস্তাই আহি পেলাই আজি এইফালে আহিলোঁ ব্ৰহ্মপুত্ৰৰ কাষে কাষে আৰু ইমান ধুনীয়া মনোমোহা দৃশ্য আৰু এই গৰমত ওলাই আহি পেলাই সঁচাকৈ বহুত ভাল লাগিছে। আৰু ইয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰত ইমান ধুনীয়া ঠাণ্ডা বতাহ, সঁচাকৈ মানে কি ক'ম আৰু বহুত ভাল লাগিছে। তেনেহ'লে ব'লো আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া মই ঘৰৰ পৰা ওলালোঁ। আমাৰ ঘৰৰ গেটৰ ফ্ৰণ্টতে এইখিনি, আৰু এইখিনি 3 নম্বৰ গেট হয়। এইফালে ফেন্সি বজাৰ ওচৰতে হয়। মোৰ মাহঁতৰ ঘৰৰ ওচৰতে, মানে খোজকাঢ়ি মই যাব পাৰোঁ। আৰু এতিয়া মই গৈ আছোঁ ফেন্সি বজাৰ। যিহেতুকে আজি শনিবাৰ দেওবাৰ লকডাউন থাকে, বন্ধ হয়, তথাপিও ওলাই আহিলোঁ। আৰু দেখিছে এখন দুখন গাড়ী চলি আছে আৰু মানুহে কিমান বন্ধ মানিব ন, সেইবাবে চাগে মানুহবোৰ বন্ধ নমনা হৈছে। ৰাস্তাত বহুতখিনি মই মানুহ দেখিছোঁ বাৰু, কম পৰিমাণে হ'লেও, ভিৰ ভাৰ নাই, কিন্তু গাড়ী ওলাইছে। আৰু এতিয়া আমি এই ফেন্সি বজাৰ পালোঁ। দেখিছে এই মানুহগৰাকীয়ে দোকানখন খুলিছে, ইফালেও খুলিছে সৰু সুৰা দোকান। তেওঁলোকে ডেইলি জীৱিকা নিৰ্বাহ কৰা মানুহ, আৰু এই ৰিক্সাও চলিছে, আৰু উপায়ো নাই ন, কিমান আৰু বন্ধ মানিব। আৰু চাওক চবফালে বন্ধ, গোটেই ফেন্সি বজাৰখনেই বন্ধ। আগতে এইবোৰ জেগাত কিমান ভিৰ, বজাৰ ফেন্সি বজাৰ বুলি ক'লে কিমান ভিৰ, ট্ৰাফিক, ফুটপাথৰ বজাৰ, আৰু আজি চাওক। ৰাস্তাই খোজকাঢ়ি গৈ আছোঁ, আৰু মোৰ লগত আছে মোৰ কাজিন ভাইটি। আৰু আমি এতিয়া খাম গোলা, মানে চুস্কি। কোনে কোনে খাই ভাল পোৱা? মই ভাবোঁ সকলোৱে ভাল পায় চাগে। আৰু এই গৰমত চুস্কি হওক, আইচক্ৰীম হওক, সকলো চলি যায়। আৰু এয়া আমাৰ চুস্কি ৰেডি, আৰু মোৰ অল টাইম ফেভৰেট নেমু চৰবত, আৰু লগতে আইচক্ৰীম নহ'লে নহ'বই। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। দেখিছে ৰাস্তাত বৰষুণ আৰম্ভ হৈ গ'ল, ছাতিও অনা নাই। একো নাই বাৰু, বৰষুণ ভাল পাওঁ, ভিজিয়ে যাম। আৰু এয়া ৰাস্তাৰে গৈ থাকোঁতে, মানে শুক্লেশ্বৰ মন্দিৰৰ ওচৰত সকলোৱে চিনি পায় ফুলৰ দোকানবোৰ আছে। চাওকচোন, দেখাত ইমান ধুনীয়া লাগিছে, সেইবাবে ভাবিলোঁ অকণমান মই ভিডিঅ'টোত দেখাই দিওঁ। আৰু চাওক ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ, মানুহৰ ভিৰ নাই, ইফালে গছত কি ধুনীয়া বতাহ, গৰমত বহুত ভাল লাগিছে। আৰু লগত ফুলবোৰ, সঁচাই বহুত মনোমোহা দৃশ্য। ঘৰ আহি পালোঁ, ইমান গৰম লাগিছে, একদম মুখৰ অৱস্থা নাই, চুলিটো দেখিছে পূৰা অইলি হৈ গৈছে। এতিয়া মই যাওঁ, অলপ ফ্ৰেছ হৈ লওঁ, মানে গাটো ধুই লওঁ, আৰু লগতে মই পাকঘৰলৈ যাওঁ। আজি কি খাওঁ, কি বনাওঁ, তাকে অলপমান আপোনালোককো দেখাম, চাই থাকিব। যদি আমনি নাপায়, ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। তেনেহ'লে মই এতিয়া যাই ফ্ৰেছ হওঁ, আপোনালোকে আকৌ পিছত লগ পাই আছোঁ, চাই থাকিব ভিডিঅ'টো। আৰু এয়া মই এইফালে বনাইছোঁ চিকেন। এয়া আমাৰ দুপৰীয়া লাঞ্চ ৰেডি হৈ আছে। আজি কি বনিব পুতলা? আজি ফিছ আৰু কোমোৰা লগত জালুক দি। দেখিছে তাই কৈ আছে
আজি আমি মানে আইতা ঘৰত আছো আইতা দৰত আছে মানে মই মোৰ মা ঘৰত আছো আৰু মা আজি দৰত আছে আৰু আজি মায়ে বনাব কোমোৰা এই লগত মা তোমাৰ বনাব মায়ে বনাব কোমোৰা লগত মাছ জালুক মা তোমাৰ হ'ব 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 সবে বুজি পাই গৈছে এই সবত বুদ্ধি পাদিছে আৰু ইফালে বনি আছে পাঞ্জাবী চিকেন ইফালে সৰু ৰান্ধনী কি কৰিছা তুমি এইটো শুনিছো শুনিছা এতিয়া মই খাই লওঁ খানা মোৰ ৰেডি আজি মই ব্লগটি ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম পুনৰ এটা নতুন ব্লগত ধন্যবাদ